নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ গুৰুত্বপূৰ্ণ এমচিকিউসমূহ আলোচনা কৰিম। এই অধ্যায়টোৰ পৰা HSLC পৰীক্ষাৰ প্ৰায় সহজ কিন্তু গুৰুত্বপূৰ্ণ বহু নিৰ্বাচনী প্ৰশ্ন আহে। গতিকে প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি এই এমচিকিউসমূহ প্ৰস্তুত কৰা হৈছে। তেন্তে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ ভাল নম্বৰ পাবলৈ এই এমচিকিউসমূহ মন দি চাবা। কুৱেশ্যন নম্বৰ 1, আধুনিক অৰ্থনৈতিকৰ ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন হৈছে। এই গোটেইখিনি অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৰ্জ চিজহম। কুৱেশ্যন নম্বৰ 2, দেশ অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। অপশ্যন এ জাৰণ প্ৰক্ৰিয়া, অপশ্যন বি সৃষ্টি প্ৰক্ৰিয়া, অপশ্যন চি এটাও নহয়, অপশ্যন ডি ক্ৰিয়া প্ৰক্ৰিয়া। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3, যিবোৰ সামগ্ৰিক বিনিময় মূল্য আছে সেইবোৰক দেশ বোলা হয়। অপশ্যন এ সম্পত্তি, অপশ্যন বি সম্পদ, অপশ্যন চি পণ্য, অপশ্যন ডি এটাও নহয়। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সম্পত্তি। যিবোৰ সামগ্ৰিক বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদক মালিকীস্বত্বৰ সম্পদ হিচাপে শ্ৰেণী বিভক্ত ভিত্তিত কৰিব পাৰি। অপশ্যন এ ব্যক্তিগত, অপশ্যন বি আন্তৰ্জাতিক, অপশ্যন চি জাতীয়, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 5, সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। অপশ্যন এ 1 জানুৱাৰী তাৰিখে, অপশ্যন বি 15 আগষ্ট তাৰিখে, অপশ্যন চি 5 জুন তাৰিখে, অপশ্যন ডি এটাও নহয়। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? অপশ্যন এ কৃষিকাৰ্য, অপশ্যন বি মাছ ধৰা, অপশ্যন চি বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, অপশ্যন ডি বনজ বা খনিজ সম্পদ আহৰণ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান। কুৱেশ্যন নম্বৰ 7, সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোন খণ্ডৰ জীৱিকাৰ অন্তৰ্ভুক্ত? অপশ্যন এ প্ৰাথমিক খণ্ডৰ, অপশ্যন বি দ্বিতীয় খণ্ডৰ, অপশ্যন চি তৃতীয় খণ্ডৰ, অপশ্যন ডি চতুৰ্থ খণ্ডৰ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্বিতীয় খণ্ডৰ। কুৱেশ্যন নম্বৰ 8, তলৰ কোনবিধ তৃতীয় শ্ৰেণীৰ বৃত্তি? অপশ্যন এ কৃষি কাৰ্য, অপশ্যন বি বয়ন কাৰ্য, অপশ্যন চি চিকাৰ, অপশ্যন ডি বেপাৰ বাণিজ্য। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেপাৰ বাণিজ্য। কুৱেশ্যন নম্বৰ 9, তলৰ কোনবিধ দ্বিতীয় বৃত্তিৰ কাম কাজ নহয়? অপশ্যন এ লো গলন কাৰ্য, অপশ্যন বি বোৱা কটা, অপশ্যন চি ৰেডিমেড কাপোৰ তৈয়াৰী, অপশ্যন ডি মাছ ধৰা। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাছ ধৰা। কুৱেশ্যন নম্বৰ 10, দিল্লী, মুম্বাই, কলকাতা, চেন্নাই আদি মহানগৰীবোৰত তলৰ কোনবিধ বৃত্তি সৰ্বাধিক সুবিধা পোৱা যায়? অপশ্যন এ প্ৰাথমিক, অপশ্যন বি দ্বিতীয়, অপশ্যন চি চতুৰ্থ, অপশ্যন ডি সেৱা কাৰ্য। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চতুৰ্থ। কুৱেশ্যন নম্বৰ 11, তলৰ কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত? অপশ্যন এ গৃহ নিৰ্মাণ কৰ্মী, অপশ্যন বি কম্পিউটাৰৰ নিৰ্মাণকাৰী, অপশ্যন চি বিশ্ববিদ্যালয় শিক্ষক, অপশ্যন ডি প্ৰশাসক। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্ববিদ্যালয়ৰ শিক্ষক। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো দ্বিতীয় বৃত্তিৰ অন্তৰ্গত? অপশ্যন এ শিল্পোৎপাদন প্ৰক্ৰিয়া, অপশ্যন বি যাতায়াত, অপশ্যন চি প্ৰচাৰ মাধ্যম, অপশ্যন ডি প্ৰশাসন। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিল্পোৎপাদন প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো অজীৱীয় সম্পদ? অপশ্যন এ বায়ু, অপশ্যন বি গছ গছনি, অপশ্যন চি জীৱ জন্তু, অপশ্যন ডি ভেঁকুৰ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বায়ু। কুৱেশ্যন নম্বৰ 14, তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? অপশ্যন এ এশিঙীয়া গড়, অপশ্যন বি নল গাহৰি, অপশ্যন চি জিৰাফ, অপশ্যন ডি মেথুন। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নল গাহৰি।
কুৱেশ্যন নম্বৰ 15 IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত অপশ্যন এ UNESCO অপশ্যন বি UNDP অপশ্যন চি WWF অপশ্যন ডি UNEP ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ UNESCO এই সংস্থাটোৰ লগত IUCN টো অন্তৰ্গত